মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, আমাৰো বৰ্তমান ভালেই। মই বহুত দিন তেনেকৈ ভিডিঅ' দিয়া নাই, অলপ অসুবিধা হৈ আছিলে, সেইকাৰণে দিব পৰা নাছিলোঁ। এতিয়া মই যাওঁ এফালে। আজি আমাৰ বিহু মাৰিছিলোঁ যে, বিহু মৰা খানা আছে, তালৈকে যাওঁ। ব'লক মই ভিডিঅ'টো বনাই যাম, আপোনালোকে চাই থাকিব। মই প্ৰথমতে খিৰিকীকেইখন পৰ্দাকেইখন চপাই দিছোঁ। ঘৰত মানুহ নাই, গেট লগাই থৈ যাওঁ। গেট চেট মাৰি লৈছোঁ আৰু এখন গেট খাবলৈ নহয়, এতিয়া শাক চাক খুটিবলৈ, খাবলৈ হ'লেতো বহুত টাইম লাগিব। আমি পালোহি বিহু খানা ওচৰত। তাৰপিছত এতিয়া চাহ খাবলৈ ডিম বইল কৰি আছে, এইফালে শাক কাটি আছে। তাকে চাহ দুবাৰ খাই লওঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। হাই গাইজ, আজি আমাৰ বিহু খানা খোৱা হৈছে। তাকে আপোনালোকক দেখুৱাম, বেছি নহয় অকণমান দেখাম, আপোনালোকে চাই থাকিব। এইফালে আয়োজন চলি আছে, তাকে এতিয়া চাহৰ আয়োজন চলিছে, তাকে আপোনালোকক দেখাইছোঁ। চাহৰ জুতি খাই লওঁ চাহখন। চাহৰ লগত আৰু আহি আছে, কি দিব চাহৰ লগত? আমাৰ এতিয়া বিহুৰ খানা পিনা হৈ গ'ল, সকলোবিলাক হৈ গ'ল খানা পিনা। এতিয়া অকণমান নাচিছে, তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো। খোৱা পৰ্ব হয়, খানা দি আছে, খালী খালী হৈ আছে, ভৰ্তি হ'ব আৰু এতিয়া বিদায় আছে ৰাইজসকলে। হেল্ল' গাইজ, বিহু খানা খাই এতিয়া পাইছোঁহি মানে এতিয়া কি বাজিলে, 6 বাজিলে। 6 বজাত ঘৰ পাই পিনি এতিয়া কিবাকিবি প্ৰথমতে ফ্ৰেছ হৈ ল'লোঁ, তাৰপৰা আৰু হাঁহ চাহ আছিলে এইবিলাক বান্ধি ল'লোঁ। তাৰপিছত এতিয়া ভিডিঅ' ভাবিছোঁ নবনাওঁ, তাকে ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। তাকে